जिदाइनथि मागि पुर्णिमाजों लोब्बा लाखिनानै क'क्राझार जिल्ला पटबरजरा महकुमानि काजिगावनि बेन्दोङाव थानाय धलंजरा ऋषि जब शिव सनातन धर्मनि मन्दिराव 101थि बोसोरारि जथुमा खुंफुंदों। नंगौ, बेजों लोब्बा लाखिनानै 30-31 जानुवारि आरो 1 फेब्रुवारि सानथामनि हाबाफारिजों खुंफुंदों। धलंजरा ऋषि जग शिव सनातन मन्दिर सिलबानाव आरो बेजों लोगोसे क'क्राझार जिल्ला पटबरजरानि कच राभा समजिरानि ख्रिस्टि हानजा आरो कच राभा समजिरानि ख्रिस्टि हानजा आरो सोनाब बंग आरो गवालपारा जिल्ला गासै 1000नि बांसिन ख्रिस्टि मोसाखावरि मोसानाय हाबाफारि मावफुंनायखौ नुनो मोननाय जादों। मख'नो गोनांदि बे मोसानाय हाबाफारियावनो राभा हारिनि हारिमुनि सिनायथिखौ गोजौ फारसे आरो राभा माहारिखौ खौसेथिनि गुबै थांखिजों आगान सुरनानै मोनसे प्लेटफर्माव लाबोनायनि गुबै थांखि होनना फोरमायदों खौरांनि गेजेरजों। আমি ইতিহাস এটা গঢ়িবলৈ গৈ আছো। আমাৰ কোচ ৰাভা জনগোষ্ঠীৰ ঐক্যবদ্ধভাৱে আজি যিটো আমি নৃত্য কৰিবলৈ ওলাইছো, এইটো হৈছে প্ৰথমবাৰ হিচাপে আমি উদ্যোক্তা গ্ৰহণ কৰিছো। আৰু এই উদ্যোক্তাটো গ্ৰহণ কৰিছে কোকৰাঝাৰ জিলা ঋষি জগ শিৱ সনাতন ধৰ্ম কমিটি আৰু মিচিক ৰুমচুম আছে আৰু বন্তৈ মিচাল ৰুমচুম আছে। এই চাৰিটা সংগঠন মিলি আমি অৰ্গেনাইজ কৰি আছো। আজি ইয়াত প্ৰায় 1000 জন মহিলাসকলে নৃত্য প্ৰদৰ্শন কৰিব আৰু এই নৃত্যটো আমাৰ ধৰ্মৰ লগত বা আমাৰ ধৰ্ম যিটো ঋষি জগ শিৱ সনাতন ধৰ্ম, সেই ধৰ্মটো হৈছে সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে এই ধৰ্মটো উদ্যোক্তা গ্ৰহণ কৰি আহিছে সেই প্ৰাচীন কালৰ পৰা। আৰু আমাৰ ঋষি জগ শিৱ সনাতন ধৰ্ম 100 বছৰ পাৰ হৈ গ'ল। 100 বছৰ পাৰ হোৱাৰ পিছত আমি তেনেকৈ বিশেষ ধৰণৰ তেনেকুৱা সংস্কৃতি জাগৰণ অনাৰ কাৰণে আমি কাম কৰিব পৰা নাছিলোঁ। কিন্তু এই বেলি আমি উদ্যোক্তা গ্ৰহণ কৰিছোঁ যাতে আমাৰ কোচ ৰাভা সমাজৰ মাজত সংস্কৃতি জাগৰণ হয়। আমাৰ যিটো হেৰাই যোৱা যিটো সংস্কৃতি, এইটো যদি আমি পুনৰাই যদি আমি উদ্ধাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সেই যিটো আমাৰ ধৰ্ম, সেই ধৰ্মৰ মূল যিটো কাম, এইবোৰ আমি সফল হোৱা বুলি ভাবিম। তাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ সাংস্কৃতিক প্ৰদৰ্শন আৰু একেলগে ঐক্যবদ্ধ আমি যিটো ধৰ্মৰ যিটো সংগীত আমি গালো, ধৰ্মৰ যিটো গীত, এইটো প্ৰথমবাৰ হিচাপে আমি ঐক্যবদ্ধভাৱে প্ৰায় 1000 জন একেলগে গালো। এইটো আমাৰ ধৰ্মৰ কাৰণে সফলতা বুলি আমি ক'ব পাৰোঁ। কিমান ডিষ্ট্ৰিক্টৰ পৰা আহিছে? ইয়াত ৱেষ্ট বেংগলৰ পৰা আছে আৰু ইয়াত মোটামুটি কোকৰাঝাৰ জিলা বিশেষকৈ উদ্যোক্তা গ্ৰহণ কৰিছে আৰু গোৱালপাৰাৰ কিছু অংশ আহিছে ইয়াত, বঙাইগাঁৱৰ কিছু অংশ গ্ৰহণ কৰিছে ইয়াত। এইখিনি 4-5টা ডিষ্ট্ৰিক্ট আৰু ৱেষ্ট বেংগল ইয়াত অংশগ্ৰহণ কৰা হৈছে। কাইলৈ অতিথিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। যিমান নিমন্ত্ৰণ আমি জনাইছোঁ অতিথিসকলক, তেখেতসকলে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ যিটো কাৰ্যসূচী, আমাৰ যিটো ধৰ্মৰ যিটো কাম, এইটো সফল কৰিবলৈ মই আহ্বান জনাইছোঁ অতিথিসকলক। কাৰণ আমি দীৰ্ঘদিনৰ পৰা এটা প্ৰচেষ্টা আছিলে আমাৰ কোচ ৰাভাসকলৰ জনগোষ্ঠীৰ যিটো সংস্কৃতি, এই সংস্কৃতিৰ কাৰণে আমি এই আমাৰ যি ঋষি জগ শিৱ সনাতন ধৰ্ম আছে, আমাৰ স্বজাতিৰ স্বধৰ্ম হয়। গতিকে আমি স্বজাতিৰ স্বধৰ্ম হ'লে আমি নিজৰ জাতিৰ সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। গতিকে আমি এই প্ৰচেষ্টাৰে আজি আমি এই 28তম মাঘী পূৰ্ণিমা উপলক্ষে আমি এই 31 জানুৱাৰীত আমি এইখন সংস্কৃতি অনুষ্ঠানটো আমি ৰাখিছোঁ। আৰু ইয়াত আমাৰ অসম ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ ব্ৰজৰ বৰুৱা তেখেত উপস্থিত থাকে আৰু তেখেতে আমাক সুন্দৰকৈ এটা পৰিৱেশটো দি যায়। গতিকে আমি ধাৰা বশিষ্ঠ ব্ৰজৰ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই ধৰ্মৰ দ্বাৰাই আমাৰ নিজৰ সংস্কৃতি আৰু যিটো আমাৰ সংস্কৃতিবোৰ ৰাখি আৰু আমাৰ জাতিটো আমি একত্ৰিত কৰি ৰাখিব বিচাৰিছোঁ। গতিকে আমাৰ এই প্ৰচেষ্টা অটুট থাকিব, আমি কৰিয়েই থাকিম যিমানলৈকে আমি আছোঁ। ঋষি জগ শিৱ সনাতন ধৰ্ম যুগ যুগলৈকে থাকিব। এইখিনিকে মই ধন্যবাদ।